हेलो की खबर আপোনালোকৰ বতৰ কেনেকুৱা বাৰু আমাৰ ইয়াত বহুত বৰষুণ দিছে বৰষুণ দিয়া আছে বৰষুণ নন ষ্টপ আৰু ওয়েলকাম টু মাই পল্লৱী পাৰাশ্ৰী ব্লগ মই পল্লৱীয়ে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ আজিতো দুপৰীয়া সাজ খাব লাগিব বৰষুণ দিলেও বা ৰ'দেই দিয়ক বা বৰষুণেই দিয়ক ভাতটো খাবই লাগিব যেটো আমি ভাত খাই ভাল পাওঁ হয়নে আৰু সেইকাৰণে বলকচোন আজি মই কি বনাওঁ দুপৰীয়া সাজো কেনে বনাওঁ এয়া মই পোষ্টৰ জলকীয়াকেইটা পিচি ল'ম তিতাই নথওঁ ডাইৰেক্ট এনেকৈ শুকানকৈ দিলে খুব সোনকালে হৈ যায় পিছাটো এয়া পিচি ল'ম এতিয়া এয়া মই মচুৰ দালি বিলাহী আৰু পিঁয়াজ দি বইল কৰি ল'ম প্ৰথমতে তাৰপিছত মই তেল মাৰিম এয়া আজি মই বনাব লৈছোঁ মানে মচুৰ দালি পিঁয়াজ আৰু বিলাহী দি মই আগে প্ৰথমে বইল কৰি ল'ম এয়া দাইল মই বইল হৈ গ'ল এতিয়া মই তেল মাৰি ল'ম এয়া তেল গৰম হৈ গ'ল ইয়াত মই দিছোঁ জিৰা অকণমান শুকান জলকীয়া এটা আৰু নৰসিংহৰ পাত ইয়াতে অকণমান দি দিম মই আদা নহৰু পেষ্ট ইয়াতে দিম মই এতিয়া হালধি যেটা মই বইল কৰোতে দালিটো দিয়া নাই হালধি আৰু অকণমান দিম মই লাল মিৰ্চ পাউডাৰ এতিয়া মই বইল দালিখিনি দি দিম এয়া হৈ গ'ল মোৰ দালি অকণমান উতল আহিব আৰু নমাই দিম তাৰপিছত নৰসিংহৰ পাত দিলে যে বৰ ধুনীয়া গোন্ধ আহে দেই ইমান ভাল লাগে ইয়াত মই আচল বস্তুটোৱে দিয়া নাই নিমখ মই দিবলৈ পাহৰিয়ে গৈছিলোঁ যিমান ধুনীয়াকৈ বনালেও নিমখ যদি নহয় আৰু তৰকাৰী সোৱাদ নাহে এয়া মোৰ দালি এয়া মই এতিয়া ভাত পাতিছোঁ তেল গৰম হৈ গ'ল ইয়াতে মই দিছোঁ এয়া মই দিলোঁ শুকান জলকীয়া অকণমান কালজিৰা তাৰপিছতে ইয়াতে দি দিম মই এতিয়া পিঁয়াজ দি দিলোঁ তাৰপিছতে অকণমান ভাজ খাব দিম আৰু ৰঙচুৱা হোৱালৈকে এতিয়া মই ইয়াত দি দিম কাটি থোৱা জিকাখিনি এইখিনি ভাজি মানে সিজিব দিম ইয়াৰ পৰা জিকাৰ পৰা পানী ওলাব ন তাৰপিছত মই ইয়াত হেৰি কৰিম মিলাম মানে পোষ্টখিনি দি দিম তাৰপিছত এতিয়া মই এইখিনি ভালকৈ সিজিব দিওঁ সিজি লওক এয়া দেখিছেনে পানী ওলালে আৰু মই এক্সট্ৰা পানী ইয়াত এড নকৰোঁ এইখিনিতে বনাম এয়া পানী হৈ মানে সিজি গৈছে ইয়াত মই এতিয়া পোষ্টখিনি দি দিম মানে পিচি থোৱা দি দিলোঁ খুব সোনকালে বনাব পাৰি বস্তুটো আৰু খায়ো খুব ভাল লাগে কিছুমানে জ্বলা দি মানে জ্বলা বেছিকৈ দি খাব পাৰে কিছুমানে মিঠা কৰিও বনাই খাব পাৰে খুব সোৱাদ হয় কিন্তু খাবলৈ খাই কিন্তু ভাল লাগে এবাৰ ট্ৰাই কৰি চাব আপোনালোকে দেই যিসকলে নাই কৰা আৰু যোনেতো বনাইছেতো জানেই আৰু কিমান টেষ্টি হয় এইটো খাবলৈ এয়া মই অকণমান ঢাকি দিছোঁ মানে উতলা হওক আৰু পোষ্টখিনি তাৰপিছত মোৰ ৰেডি হৈ যাব মানে জিকা আৰু পোষ্টৰ তৰকাৰী এয়া বুজিছে নাই হৈ গ'ল ইয়াত কিন্তু মই একো এক্সট্ৰা পানী দিয়া নাইকিয়া মানে পিছোতেতো মই হেৰিখিনিত পানী আছিলেই ন অলপ পোষ্টৰখিনিত পানী আছিলে তাৰপিছতে জিকাৰ যিটো পানী সেইটোৱে হৈ গ'ল আৰু নালাগে দিবলৈ মানে তো একদম কাঢ়ি কৰি খোৱা নাযায় মানে অকণমান লাটা লাটা নিচিনাকৈ খালে হ'ল আৰু এতিয়া মই বনাম
পকৰা এয়া লৈছোঁ অকণ বেচন তাৰপিছত চাউলৰ গুড়ি অকণমান দিছোঁ তাতে কালজিৰা হালধি জলকীয়া গুড়ি আৰু অকণমান হালধি গুড়ি মিক্স কৰি লৈছোঁ আৰু লগত নিমখ এতিয়া মই অকণমান তো জুলীয়াকৈ বনাই ল'ম আৰু ন পকৰি যেনেকৈ বনাই তেনেকৈ বনাই লৈছোঁ অকণমান বেছি পাতলা কৰিলে বস্তুটো বেছি হেৰি হৈ যায় বেছি পাতলাও কৰিব নালাগে বেছি ডাঠো হ'ব নালাগে তেনেকুৱা হ'লে বেছি ভাল হয় এয়া আজি মোৰ দুপৰীয়া সাজ এয়া ভাত গৰম গৰম লগত আছে নেমু টেঙা জলকীয়া নেমু টেঙা জলকীয়া লগত আজি বনাইছিলোঁ ভেন্দি ফ্ৰাই আৰু এইটো হেৰি হয় নৰসিংহ পাতৰ ফ্ৰাই কাৰ কাৰ প্ৰিয় বাৰু এই বস্তুকেইটা এয়া আৰু এয়া হ'ল জিকা পোস্ত দিয়া আৰু এয়া দালি কেনেকুৱা লাগিছে বাৰু কাঁহীখন আজি একো ভাজিব বনোৱা নাই আজি এনেকৈ খাম আজি ভাল লাগিছেনে বাৰু আপোনালোকৰ খাবলৈ মন গৈছে নাই বাৰু এয়ে মই যে দুপৰীয়া কাঁহী একদম চিম্পল আজি খানা